নমস্কাৰ মই অলপ ওয়েট কৰি লৈছো কিয়নো কিমান মানুহ অলপ সদস্য জয়েন হৈ ল'ব দিছো যাতে সকলোৱে জয়েন হ'লে একেখিনি কথা যাতে তেওঁলোকৰ কথা কিছু মিছ হৈ নাযায় নমস্কাৰ বহু কিজন অলৰেডি জয়েন হৈছে তো মই ইয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছো আপোনালোকে শেয়াৰ কৰি থাকক যাতে আৰু জয়েন হ'ব পাৰে বহুত কিনি এনকেপেজৰ বিষয়ে যাতে জানিব পাৰে প্ৰথমতে মই কৈছো যে আমাৰ সাংবাদিক আৰু এনকেপেজৰ সকলো সদস্যক এই লাইভ অনুষ্ঠানলৈ স্বাগতম জনাইছো ইতিমধ্যে আপোনালোকে গম পাইছে এনকেপেজৰ থুলমূলীয়াকৈ এনকেপেজ কি হয় কেনেকৈ ইউজ কৰিব আৰু কি কাম কৰিব পাৰি এই সকলো কথা ভালকৈ আজি মই জনাই দিবলৈ লাইভ আহিছো বহুতে ৰিকুৱেষ্ট কৰিছে স্যাৰ কোন এনকেপেজৰ সত্তাধিকাৰী বা এনকেপেজৰ ডাইৰেক্টৰ কোন হয় তিতাবৰৰ যে এনকেপেজ প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী আছে বহুতে গমো নাপায় বহুতে ভাবি আছে এনকেপেজ এটা বাহিৰৰ এটা কোম্পানীৰ লগত টাইপ হৈ ধৰক ডিস্ট্ৰিবিউটৰ বা হেৰি হিচাপে কাম কৰি আছে তো এটো নহয় এনকেপেজ এই প্ৰতিষ্ঠানটো তিতাবৰৰ পৰাই জন্ম হৈছে তিতাবৰতে সব আৰু হেড অফিস হক ৰিজনাল অফিস হক সব তিতাবৰতে আছে তো আপোনালোকে কোনো ভয় খাবলগীয়া একো কথা নাই এনকেপেজটো কেনেকৈ কি কাম কৰিব এনকেপেজ প্ৰকৃততে কি হয় এনকেপেজ এটা মোবাইল এপ্লিকেশন যত আপোনালোকে মোবাইল ৰিচাৰ্জ ডিটিএইচ ৰিচাৰ্জ পোষ্টপেড বিল পেমেন্ট ইলেক্ট্ৰিচিটি বিল পেমেন্ট আৰু আপোনাৰ লোনৰ পেমেন্ট ইন্সুৰেন্স এলআইসি পেমেন্ট এখিনি সকলো পেমেন্ট কৰিব পাৰিব লগতে ইয়াত সিএসপিৰ সাৰ্ভিসও দিয়া হয় যিখিনি আধাৰ এনেবল পেমেন্ট সিস্টেমটো হৈ গল আমাৰ অসমত এতিয়ালৈকে লাইভ হোৱা নাই আধাৰ এনেবল পেমেন্ট সিস্টেমটো লাইভ যাৰ আধাৰ কাৰ্ড আছে বেংকৰ লগত লিংক হৈছে তেওঁ কৰিব পাৰে কিন্তু বাকি সবে কৰিব পৰা নাই তো হেইভাবে আমি আৰু এটা সাৰ্ভিস আনিছো যেটো মাইক্ৰো এটিএম সাৰ্ভিস এই সাৰ্ভিসটো এটো সাৰ্ভিসৰ লগত একে খালি ইয়াত এটিএম কাৰ্ডেৰে পইচা উলিয়াব পাৰে আধাৰ কাৰ্ডে ফিংগাৰপ্ৰিন্ট দি পইচা উলিয়াব পাৰে তো মাইক্ৰো এটিএম ডিভাইসটো ল'ব লাগে আধাৰ কাৰ্ডৰ কাৰণে এটা ফিংগাৰপ্ৰিন্ট ডিভাইস ল'ব লাগে লগতে পেন কাৰ্ডো এপ্লাই কৰিব পাৰে আৰু আপোনাৰ কি বুলি কয় ৰিচাৰ্জৰ যিখিনি পোষ্টপে কানেকচন দিয়া হয় সেইখিনিও ইয়াত কৰিব পাৰিব বহুতে আপোনাৰ কমেন্টও দি আছে ভাল লাগিছে তো শেয়াৰ কৰক আৰু বহুতে গম পাব এখিনি কথা যে এনকেপেজ কেনেকৈ কি হয় কোন হয় কৰ পৰা হয় এনকেপেজ অফিসটো হৈছে তিতাবৰ নৱালি আপোনাৰ চেৰি গাৰ্ডেনৰ ওচৰতে নৱালি চেৰি গাৰ্ডেনটোৰ কাষতে আছে তিতাবৰ নৱালি যোৰহাট ডিস্ট্ৰিক্টত পৰে এই এপটো আপোনালোকে কেনেকৈ ষ্টাৰ্ট কৰিব প্ৰথম হৈ গল এপ্লিকেশনটো আপুনি প্লে ষ্টৰত গৈ ডাউনলোড কৰিব এনকেপেজ বুলি প্লে ষ্টৰত সাৰ্চ কৰিলে যেটো এপ্লিকেশন পাব এই এপ্লিকেশনটো সাইন আপ কৰিব সাইন আপ কৰি তাতে আপোনাৰ সাইন আপ কৰাৰ লগে লগে আপুনি ট্ৰানজাকশন কৰিব পাৰে যে ট্ৰানজাকশন কৰিবৰ কাৰণে খালি আপুনি পইচাটো লোড কৰিব লাগে যত কোম্পানীৰ একাউন্ট ডিটেইলছ আপোনাৰ তাত দিয়া আছে এই পেমেন্ট একাউন্টত আপুনি পেমেন্টটো ডিপোজিট কৰি এনকেপেজৰ যিকোনো এটা নাম্বাৰত আমি যিখিনি নাম্বাৰ এপ্লিকেশনত অলৰেডি মেনশন কৰি থৈছো বা আমি এতিয়াও জনাম এই নাম্বাৰত আপুনি স্ক্ৰিনশ্বটটো পঠাই দিব লাগে নতুবা তাতে অপচন আছে আপুনি যোগাযোগ কৰিব লগিয়া কোনো দৰকাৰ নাই যাতে তাৰ কাৰণে আমি এপ্লিকেশনে এটা অপচন দিয়া আছে ফান্ড ৰিকুৱেষ্ট বুলি ফান্ড ৰিকুৱেষ্ট কৰি দিয়াৰ লগে লগে আমি ইয়াত আপোনাৰ ৰিকুৱেষ্টটো চেক কৰিম যে আপুনি যে একাউন্টত পেমেন্ট কৰিছে সেই পেমেন্টটো আমালৈ আহিছে নে না
পেমেন্টটো চেক কৰিব আমাৰ একাউন্ট ডিপাৰ্টমেন্টে লগে লগে আপোনাৰ ফান্ডটো এপ্ৰুভ কৰিব working hours within আপোনাৰ 5 to 10 মিনিটছৰ ভিতৰত আপুনি ওয়ালেটত পইচা পাই যাব আৰু তাৰ পিছতে আপুনি মোবাইল ৰিচাৰ্জ ডিটিএইচ ৰিচাৰ্জ গোটেইখিনি কাম কৰিব পাৰিব ইয়াত আমাৰ গেছৰ বুকিংও কৰিব পাৰিব আৰু আপোনাৰ ইন্স্যুৰেন্স পেমেন্টও কৰিব পাৰিব ইন্স্যুৰেন্সৰ এপ্লিকেশনটো হৈছে এটো লগইন কৰি দিয়াৰ লগে লগে এটো এপ্লিকেশন এনেকে ওলাব যত আপোনাৰ বেংক ডিটেইলছ খিনি বিচাৰিবৰ কাৰণে আপোনাৰ যত বেলেন্সটো 0 দেখাই থাকে এই বেলেন্সতে আপুনি যেতিয়া ক্লিক কৰিব তাতে আমাৰ বেংক ডিটেইলছ খিনি ওলাই যাব হেখিনি বেংক ডিটেইলছৰ যিকোনো এটা বেংকত আপুনি পেমেন্টটো কৰি আমাক ফান্ড ৰিকুৱেষ্ট দিলে হ'ল ফান্ড ৰিকুৱেষ্ট লগাবলৈ অসুবিধা পালে আমাৰ যোগাযোগ কৰিবলগীয়া নম্বৰত আপুনি WhatsApp কৰি দিব পাৰে উইদিন 10 মিনিট আপুনি ওয়ার্কিং আৱাৰ্ছত পাই যাব নন ওয়ার্কিং আৱাৰ্ছত যদি আপোনাৰ কন্টাক্ট নহয় তেতিয়া আপুনি এটা কল কৰি দিব লগে লগে আপোনাৰ আপডেট কৰি দিয়া হ'ব ঠিক আছে আৰু আপোনাৰ মাইক্ৰো এটিএমটোৰ বিষয়ে কম বিশেষকৈ লাইভ হোৱাৰ কাৰণটো হৈছে মাইক্ৰো এটিএমটো কাৰণ বহুতে মাইক্ৰো এটিএমটো কি বস্তু কেনেকুৱানো ধৰি বুজি পোৱা নাই তো মই লাইভত দেখাই দিব বিচাৰিছো এটো হৈ গল এনকেপেজৰ মাইক্ৰো এটিএম সৰু ডিভাইস যত আপুনি পকেটতে লৈ ঘুৰিব পাৰে একো সমস্যা নাই আৰু বেটাৰী ৰিমুভেবল হয় পেন্সিল বেটাৰী খাই আপুনি নরমাল বেটাৰীও লগাব পাৰে কিন্তু পৰাপক্ষত কাৰণ ইয়াৰ পাৱাৰটো বেছি আছে তো ইয়াক ৰিচাৰ্জেবল বেটাৰী হ'ব লাগে তো ৰিচাৰ্জেবল বেটাৰী লগাই ললে হ'ল যিখিনি আপোনাৰ পেন্সিল বেটাৰী সৰু লগাই ললে ইয়াত আপুনি ইউজ কৰিব পাৰিব কোনো অসুবিধা নাই কাৰণ আজি মাৰ্কেটত বহুত কম দামতো মেচিন আছে কিন্তু হেখিনি ধৰক ফিক্স বেটাৰী যিখিনি চাইনাৰ কিছুমান প্ৰডাক্ট ওলাইছিলে ধৰক ফিক্স বেটাৰীৰ মোবাইল খুল বেয়া হলে পেলাই দিব লাগে বেটাৰীটো হলাব নোৱাৰি বা এনেকুৱা তো এইটোৰ কাৰণে এইটো কোম্পানী ফ্ৰান্সৰ হয় যেটো ম্যানুফ্যাকচাৰ কোম্পানীটো হৈছে ফ্ৰান্সৰ তো ফ্ৰান্সত যে এইটো ম্যানুফ্যাকচাৰ হৈছে আৰু ICICI বেংকৰ লগত টাইপ হৈছে তো আমাৰ হৈ গল ICICI বেংকৰ লগত টাইপ আছে তো ICICI বেংকে এই সাৰ্ভিসটো প্ৰভাইড কৰিছে এনকেপেজৰ জৰিয়তে ঠিক আছে অসমত আপোনাৰ আৰু বহুতো কোম্পানীয়ে ষ্টাৰ্ট কৰিছে কিন্তু যোৰহাট ডিস্ট্ৰিক্টত তিতাবৰত মই প্ৰথম ষ্টাৰ্ট কৰিছো আৰু মই জনাতটো কোনো নাই এই মেচিনটো আপুনি লবৰ কাৰণে কি কৰিব লাগিব এই মেচিনটো আপুনি ফ্লিপকাৰ্টতো পায় ফ্লিপকাৰ্টতো ফ্লিপকাৰ্টত আপুনি অৰ্ডাৰ কৰিলো আমি পঠিয়াম ফ্লিপকাৰ্টৰ জৰিয়তে আপুনি অৰ্ডাৰ কৰিব পাৰে ফ্লিপকাৰ্টত সাৰ্চ কৰিব এনকেপেজ মাইক্ৰো এটিএম এনকেপেজ মাইক্ৰো এটিএম বুলি সাৰ্চ কৰিলে এই ডিভাইসটো আপুনি পাই যাব তাৰপৰা আপুনি অৰ্ডাৰ কৰি লব পাৰে ফ্লিপকাৰ্টৰ জৰিয়তে বাকি আপুনি মেচিনটো পোৱাৰ পিছত আমাৰ লগত যোগাযোগ কৰিব কেনেকে কি প্ৰসেস কৰিব লাগে আমি গোটেইখিনি কৰি দিম তাত কোম্পানীক আপুনি বেলেগকে একো পইচা দিব নালাগে কাৰণ ফ্লিপকাৰ্টত আমি পইচা দিব ফ্লিপকাৰ্টৰ পৰা আমি পইচা পাই যাম আৰু যদি আপুনি কোম্পানীৰ পৰা লয় কোম্পানীৰ পৰা ললে ধৰক আপুনি ডাইৰেক্ট কন্টাক্ট থাকিব কোম্পানী আপোনাক আমি ডাইৰেক্টলি কন্টাক্ট কৰিম কাৰণ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিলে আমি আপোনাৰ কন্টাক্ট নম্বৰ নাপাওঁ জাস্ট আপোনাৰ অৰ্ডাৰটো পাম অৰ্ডাৰ মতে আমি এড্ৰেছত আমি ফ্লিপকাৰ্টৰ মানুহক ডিভাইসটো গতাই দিম যে এটো অৰ্ডাৰ আহিছে আমালে তেওঁলোকে আপোনালোকক নি ডেলিভাৰ কৰিব কিন্তু যদি আপুনি আমাৰ লগত ডাইৰেক্ট যোগাযোগ কৰি লয় ডাইৰেক্ট যোগাযোগ কৰি ললে অলপ আপুনি ফ্লিপকাৰ্টতকে ৰেহাই মূল্যটো পাব আৰু আমি গোটেইখিনি প্ৰসেস আপোনাক পঠিওৱাৰ আগতে প্ৰসেস কৰি দিব পাৰিম কাৰণ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰাৰ লগে লগে আপোনাৰ ডিভাইসটো আপুনি পোৱাৰ পিছত আমাৰ লগত কন্টাক্ট কৰিব তাৰ পিছত আমি আপোনাৰ প্ৰসেস কৰিম তেতিয়ালৈকে আপোনাৰ আৰু এসপ্তাহ লছ হ'ব কাৰণ ফ্লিপকাৰ্টে ডেলিভাৰী দিওতে এসপ্তাহ লগাব আৰু আপুনি পোৱাৰ পিছত আমি যেতিয়া এক্টিভেশনৰ প্ৰসেসটো কৰিম তেতিয়া আৰু এসপ্তাহ লাগি যাব তো সেইভাবে আপুনি পৰাপক্ষত কোম্পানীৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব ইয়াত কোনো ভয় খাবলগীয়া একো নাই বহুতে ফোন কৰে স্যাৰ মই পইচাটো পেমেন্ট কৰিম কেনেবাকে আপোনালোকে বস্তু নপঠাব নেকি একচুয়ালি এটো শুদ্ধ তেওঁলোক কোৱেশ্যনটো ভুল নহয় কাৰণ বহুত মানুহৰ হৈ আছে আজি বাহিৰা কোম্পানীয়ে কি কৰে বহুত অখিনি অফাৰ বহুতখিনি লোভ দেখুৱাই দিয়ে আৰু পইচাটো পেমেন্ট কৰি দিয়া লগে লগে কন্টাক্টহীন হৈ যায় এই মানুহটো আৰু কন্টাক্ট নকৰে পঠিয়াই দিয়ে বা কোনোবাই কিবা ফ্ৰড বস্তু এটা পঠাই দিয়ে যাতে এইবিলাক যাতে হ'ব নালাগে মই তাৰ কাৰণে তিতাবৰত মই নিজে কোম্পানী এষ্টাবলিশ কৰিলো কাৰণ মই নিজে ভুক্তভোগী মই এজন ৰিটেইলাৰৰ পৰা ষ্টাৰ্ট কৰা 2013 পৰা এই বিজনেস কৰি আছো প্ৰথম এনকে এন্টাৰপ্ৰাইজ বুলি আমাৰ ফাৰ্মখনৰ নাম আছিল তো এনকে এন্টাৰপ্ৰাইজ হৈ ময়ো ডিস্ট্ৰিবিউটৰ বেলেগ কোম্পানীৰ লগত ডিস্ট্ৰিবিউটৰশিপ কৰিলো বহুত কোম্পানী আমাৰ পইচা লৈও মানে পইচা থকা অৱস্থাতে কোম্পানী বন্ধ কৰি দিছে বা কিবা হৈ গল কোম্পানীৰ লগত যোগাযোগ নাই মইতো গৈ দেখা নাই ধৰক এনেকে বহুত কোম্পানীয়ে কৰি আছে যাতে সেই সমস্যাখিনি আমাৰ লোকেল মানুহখিনিয়ে যাতে ভুগিব নালাগে তো তাৰ কাৰণে আমি ষ্টাৰ্ট কৰিলো নিজাববীয়াকৈ নিজা কোম্পানী এনকেপেজ প্ৰাইভেট লিমিটেড
আপুনি গুগলতো সাৰ্চ কৰি ল'ব পাৰিব এনকেপেজ প্ৰাইভেট লিমিটেড কোম্পানীটো প্ৰকৃততে ৰেজিষ্টাৰ্ড আছে নে নাই কোম্পানীৰ এমচিএৰ আন্ডাৰত আৰু গোটেইখিনি বস্তু তেওঁলোকৰ লগত আছে নে নাই যিখিনি চৰকাৰী ভাৱে তেওঁলোকক পাৰমিশন থাকিব লাগে এইখিনি বস্তু আপুনি গুগলতো পাব আৰু আমি আপোনালোকক ওয়েবসাইটতো দি দিছো encapage.in ওয়েবসাইটত যাব গোটেই বিতংভাৱে তাত দিয়া আছে আমাৰ লগত কন্টাক্ট কৰিব আমি বিতংভাৱে জনাই দিম আৰু আপোনাৰ ডিভাইসটো আমাৰ লগত আমাৰ পৰা অৰ্ডাৰ কৰাৰ আগত আপুনি খালি পেমেন্টটো কৰিব লাগিব তাৰ কাৰণে কোনো ভয় খাব নালাগে এনকেপেজ প্ৰাইভেট লিমিটেড কোম্পানী একাউণ্টত পেমেন্ট কৰিব কোম্পানী একাউণ্টত পেমেন্ট কৰিলে একচুয়ালি আপোনালোকৰ ৰাইট থাকে বহুত মানুহে কি কৰে তাক পেমেন্ট কৰাৰ পিছত কেনেকৈ কি কৰিব লাগে নাজানে কাইলৈ যদি ময়ো আপোনাক মেচিনটো নপঠাও তেতিয়া আপুনি কি কৰিব প্ৰথম আপুনি এই কোম্পানীৰ একাউণ্টত যেটো পেমেন্ট কৰিব হে প্ৰুফটো আপুনি ৰাখিব ধৰক এই প্ৰুফটো আপুনি কাবাক কমপ্লেইন যত দিব তাত দেখাব লাগিব তেতিয়া কি হয় এইখিনি বস্তু লিগেলত পৰে কাৰণ কেলে মানুহে সেই বস্তুটো নাজানে যে পইচা দিলেও কন্টাক্ট কৰিব পৰা নাই কাৰণ আপুনি প্ৰথম বস্তু চাব লাগিব যে কোম্পানীটো ৰেজিষ্টাৰ্ড হয় নে নহয় এনে নাম এটা কৈ পিনে আপোনাক একাউণ্ট নাম্বাৰ এটা দি দিছে নেকি আৰু যিকোনো একাউণ্ট নাম্বাৰ এটা পইচা দিলে যে একাউণ্ট নাম্বাৰটো প্ৰকৃততেটো বেংকৰ লগত ৰেজিষ্টাৰ থাকিব লাগিব তো সেই কথাটো মানুহে বহুতে গম নাপায় যে কাক কমপ্লেইন দিম কি কৰিম তো বহুতখিনি লিগেল প্ৰচিডিউৰ আছে প্ৰকৃততে মই বেয়া কাম কৰিবলৈ গলেতো ইমানখিনি লাইভ আহি মোৰ ক'বলগীয়া জৰুৰত নাই কাৰণ মই এনেও বাকি প্ৰচিডিউৰো আছে পইচা দিলে বহুতখিনি লাইভ হৈ প্ৰচাৰ কৰিব পাৰিম তো তেনেকৈ প্ৰচাৰ কৰিব বিচৰা নাই যাতে মোকো মানুহে চিনি পাওক কাৰণ মই নাই ভবা যে মোৰ কাৰণে যাতে কাৰোবাৰ প্ৰব্লেমত পৰে কাৰণ ইয়াত কোনো একো নাই কাৰণ মই যেটো কিবা এটা পাম আজি বেংকে মোকো কিবা এটা সাৰ্ভিস আপোনাক যে সাৰ্ভিস প্ৰভাইড কৰিম তাৰ বাবদ মইও আপোনাৰ পৰা আৰ্ন কৰিম কাৰণ আজি কোম্পানী বাহিৰত বহুতে মানুহে এটা প্ৰব্লেম পাই আছে হুদে এনকেপেজত কমিশন কম বহুতে কমিশন বেছি দিয়ে কিবা দিয়ে সব বেছি কমিশন হলে যোৱাটো একো ডাঙৰ কথা নহয় আজি প্ৰমোশনৰ কাৰণে বা কিবা কাৰণে দি দিলো কিন্তু কোম্পানীটো যদি লছতে কাম কৰে কেনেকৈ লং লাইভ হ'ব কোম্পানীটোটো বেনিফিট হ'ব লাগিব ন কাৰণ আজি আপুনি বেনিফিটৰ কাৰণে কাম কৰি আছে কোম্পানী এটাও বেনিফিটৰ কাৰণে কাম কৰি আছে কোম্পানীটোৰ বেনিফিট হলেহে ধৰক লং লাইভ হ'ব সেই বস্তুটো বহুতে নাভাবে অকল ধৰক চিন্তা কৰে মই কিমান কমিশন পাইছো আজি বাহিৰা কোম্পানী এটাই এনেকুৱা কমিশন দি দিয়ে যত আজি অপাৰেটৰে কমিশন নাপায় হিমান তো তেনেকুৱা এটা কমিশন দি দিয়ে লগে লগে কোনোবা এটাই ডিস্ট্ৰিবিউটৰ লৈ ললে সেই কমিশনৰ লগত সবকে দি দিলে তাৰ পিছত কোম্পানী বন্ধ গল কি হল বোলে আজি সবৰে ওয়ালেটত পইচা আছে কিন্তু ৰিচাৰ্জ নাযায় কাক কমপ্লেইন দিব কি কৰিব তো সেইখিনি যাতে প্ৰব্লেম নহয় আমি হেতু কাৰণে আমি চেষ্টা কৰিছো কমিশনৰ লৈ ইমান নাচাব মেইন বস্তু হল কোম্পানীটো কিমান দূৰ সিকিউৰ আৰু আপুনি কিমান আপোনাৰ পইচাটো কিমান সিকিউৰ এই বস্তুটো চাব সেইখিনি লৈ আজি মই নিজে ষ্টাৰ্ট কৰাৰ কাৰণটো হৈছে মই কোম্পানী ৰেজিষ্টাৰ কৰিছো 2020 আগষ্টত তো 2020 আগষ্টৰ পৰা চেষ্টা কৰি আছো কোম্পানীৰ নিজৰ কোম্পানীটো কেনেকৈ মই ভাল ধৰণে থিয় কৰিব পাৰো তো আপোনালোকৰ সহায় বহুতখিনি পাইছো এতিয়া অলৰেডি মোৰ 10000 অল ইন্ডিয়া বেছত 10000 ওপৰ মোৰ কাস্টমাৰে মোৰ এপ্লিকেশন ইনষ্টল কৰি ৰেজিষ্টাৰ কৰিছে তো ইয়াত মানুহৰ সহায় পাইছো ভাল লাগিছে যাতে আপোনালোকে আৰু কোনোবাই যদি ভয়ও খাই আছে কিছুমানে ইনষ্টল কৰিছে কিন্তু ভয় খাই আছে যে প্ৰকৃততে মই ইয়াত পইচা ভৰাম কিন্তু ক'ত যাব আমাৰ এডমনি সাৰ্ভিসটো লাইভ কৰিছিলো কিন্তু এই বাহিৰা কিছুমান কাস্টমাৰে কিছুমান ইলিগেল কাম কৰে ধৰক কাৰবাৰ ক্ৰেডিট কাৰ্ড হেক কৰি পিনে এই এপ্লিকেশনটো ইউজ কৰি দিয়ে বা কিছুমানৰ লোকৰ গুগল পে ফোন পে ৰিকুৱেষ্ট পঠিয়াই পিনে পইচা এড কৰিবলৈ চাই তেনেকুৱা বেংকিং কিছুমান সিকিউৰিটিৰ কাৰণে বেংকৰ লগত আমি কথা পাতি এটা বন্ধ কৰি থৈছো নেক্সট আৰু কিছুমান আমি সিকিউৰিটি এড কৰিম সফটৱেৰত তাৰ পিছত আপোনাৰ নেক্সট এপ্ৰিল টু মেৰ ভিতৰত আমি এডমনি সাৰ্ভিসটো লাইভ কৰিম তেতিয়া আপোনালোকৰ সুবিধা হ'ব যে এই ফান্ড ৰিকুৱেষ্টটো লগাব নালাগে কিন্তু বৰ্তমান আপোনালোকে সুন্দৰভাৱে ইউজ কৰিব পাৰে কোনো অসুবিধা নাই আৰু পইচা ফান্ড ৰিকুৱেষ্ট লগালে তাত আপোনাৰ কোনো ফান্ড ৰিকুৱেষ্ট লগালো আপোনাৰ একো প্ৰব্লেম নাই পইচা আপুনি লগোৱাৰ লগে লগে পাব জাস্ট ভয় খাবলগীয়া একো নাই কাৰণ বেংকত লগাব লগে লগে আপোনাৰ আমাৰ কন্টেক্ট নাম্বাৰ গোটেইখিনি দিয়া আছে সেই কন্টেক্ট নাম্বাৰ যিকোনো এটাত আপুনি হোৱাটছআপ কৰি দিব আপোনাৰ একাউণ্ট ওয়ালেটত পইচাটো আহি যাব তাৰ পিছতে আপুনি ৰিচাৰ্জ মোবাইল বিল পেমেন্ট গোটেইখিনি কৰিব পাৰিব একেটা ওয়ালেটৰ পৰাই আমাৰ এটা ভাল সুবিধা কি আপুনি ভাগে ভাগে বেলেন্স মেইনটেইন কৰিব নালাগে সেম ওয়ালেট এটা ওয়ালেটৰে ধৰক আপুনি 10000 টকা ওয়ালেটত ভৰালে আপুনি কাৰবাৰ একাউণ্টত ডিপজিটো কৰিব পাৰিব
লগতে আপুনি মোবাইল ৰিচাৰ্জো কৰিব পাৰে, বিল পেমেন্ট আহিছে বিল পেমেন্টও কৰিব পাৰে, ইন্স্যুৰেন্স পেমেন্ট আছে ইন্স্যুৰেন্সও পেমেন্ট কৰিব পাৰে। তো সেইকাৰণে সুবিধা হয়, কাৰণ আপোনাৰ পইচাটো সেভিং হয়। আজি আপুনি ধৰক ডাইৰেক্ট অপাৰেটৰ পৰা সাৰ্ভিসটো লোৱাৰ লগে লগে গোটেইকেইটা অপাৰেটৰ কাৰণে আপুনি এটা এপ্লিকেশন ৰাখিব লাগিব বা এটা মোবাইল ল'ব লাগিব। প্ৰতিটো অপাৰেটৰকে আপুনি পইচা মেইনটেইন কৰিব লাগিব। ধৰক এতিয়া জিঅ'ত ল'লে আপুনি 5000, আকৌ এয়াৰটেলতো 5000 ল'ব লাগিব, কাৰণ জিঅ' বেলেঞ্চ আছে আপোনাৰ 5000। যদি এয়াৰটেলত পইচা নাই, এয়াৰটেলৰ কাষ্টমাৰটো আহিলেতো ঘূৰি যাব। তো ইয়াত এইটোৱে বেনিফিট, আপোনাৰ 5000 টকা আছে, আপোনাৰ যিকোনো সেই 200 টকা থকালৈকে যিকোনো কাষ্টমাৰক আপুনি সেই এমাউণ্টটো দিব পাৰিব। লাগিলে সেই যিকোনো অপাৰেটৰে হওক, লাগিলে ইলেক্ট্ৰিচিটি বিল পেমেন্ট কৰিবলগীয়া হওক। কিন্তু আপুনি নৰ্মেলিটো একেটা পইচাতে চবতে ইউজ কৰিব নোৱাৰে। তো এইটো এটা ভাল সুবিধা। তো আপোনালোকে সকলোৱে ইউজ কৰক। কিবা অসুবিধা পালে আমাক জনাব। ইমান পৰে আপোনালোকক যিটো এনকেপেজৰ বিষয়ে জনালো, আৰু যদি বিতংভাৱে জানিবলগীয়া থাকে আমাৰ কন্টেক্ট নাম্বাৰত যোগাযোগ কৰিব। কন্টেক্ট নাম্বাৰ কেইটা হৈ গৈছে 9678078790 আৰু এটা আছে 6003884457 আৰু এটা নাম্বাৰ আছে 7289828165। আকৌ এবাৰ কৈ দিছো 9678078790 6003884457 আৰু এটা আছে 7289828165। এই তিনটা নাম্বাৰ আপুনি এনি টাইম কল কৰিব পাৰে। কলত বিজি থাকিব পাৰে। কল যদি বিজি পায় আপুনি হোৱাটছআপ বা মেছেজ কৰিব, আমি চেষ্টা কৰিম অতি সোনকালে লগে লগে যাতে ৰিপ্লাইটো দিব পাৰো। তো আপোনালোকক ইয়াকে কৈ ধন্যবাদ জনাইছো এই লাইভটোত সকলোৱে যোগ দিয়াৰ বাবে। আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰো কৰিব সকলোৰে লগত। আৰু যিকোনো সমস্যা থাকিব আপুনি কোম্পানীৰ লগত ডাইৰেক্টলি কন্টেক্ট কৰিব, একো প্ৰব্লেম নাপায়। আৰু প্ৰথমবাৰৰ কাৰণে লাইভ আহিছো, কিবা যদি ভুলো হৈছে ভুলকে কৈছো ক্ষমা কৰিব। থেংক ইউ।